গ'লে দুখৰ বিষয় আৰু লজ্জাৰ বিষয় আমি নতুন জেনেৰেশ্যনে যেটো আপসু আন্দোলন কৰি আছিলে তেতে আমি সেপাৰেট ষ্টেট বড়োলেণ্ডটো ভালদৰে চুক্তি কৰি লৈ আহিম বুলি আমি আশাবাদী আছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ ইহঁতে অন্তিমটো যেটো বিটিআৰ এগ্ৰিমেণ্ট হ'ল এই বিটিআৰ এগ্ৰিমেণ্টটো তাৰমানে আমাৰ সুবিধাজনক নহ'ল বা ৰাইজৰ মানে ছেটিছফেক্টৰী এটা চুক্তি নহ'ল সেইটোৰ কাৰণে আমি এই বুঢ়া বয়সত মাত মাতিবলগীয়া হ'লো ইয়াৰ আগতে বিএসি হৈছে বিটিসি হৈছিল সেইকেইটা মুঠতে তিনিটা চুক্তি আছে তাৰ পিছতো আকৌ আহিছে যে আপোনালোকে তিনিটা চুক্তিটো আমাৰ ক'ব গ'লে মানে মোটেও মানে সুখী নহয় বা পাৰ্মানেণ্ট সলিউশ্যন একো হোৱা নাই আমাৰ বড়োবিলাকৰ যিটো দীৰ্ঘদিনীয়া মানে উপেন্দ্ৰনাথ ব্ৰহ্মই সপোন দেখা যিটো সুকীয়া বড়ো ৰাজ্য আছিলে এই বড়ো ৰাজ্যটো আমি বাস্তৱত আজিলৈকে দেখা নাপালোঁ বা যি ধৰণে আমাৰ মানে প্ৰটেকশ্যন হ'ব লাগিছিলে বড়োবিলাকৰ যি ধৰণে মানে অধিকাৰবিলাক আমাৰ যি ধৰণে প্ৰটেকশ্যন হ'ব লাগিছে সেই ধৰণে একো হোৱা নাই আজি মানে এটাৰ পিছত এটা আমাৰ জনগোষ্ঠীবিলাকৰ তাৰমানে এতিয়া নিশে কৰাৰে যিটো কিবা এটা চলি আছে প্লেনিং ভিতৰি এই গতিকে আমি আৰু বহি থাকিব নোৱাৰিলোঁ মানে এই বয়সত আমি ওলাই আহি মানে গণতান্ত্ৰিকভাৱে আমি চৰকাৰৰ ওচৰত দাবী জনাবৰ কাৰণে ওলাই আমাৰ কাৰ্যসূচী হ'ল আমাৰ এইটো দীৰ্ঘদিনীয়া সমস্যা পৃথক বড়োলেণ্ড ৰাইজৰ কাৰণে আমি এইটো আকৌ বুঢ়া বয়সত এই প্ৰগ্ৰেমটো আমি ল'ব লগাত কৰিছোঁ আমি আগতে যেতিয়া 1987 উপেন্দ্ৰনাথ ব্ৰহ্মই যেতিয়া আমাক লিড কৰিছিলে তেতিয়া আমাৰ বড়োলেণ্ড মুভমেণ্টত আমি ভলাণ্টিয়াৰ ফ'ৰ্চ হিচাপে আছিলোঁ কিন্তু আমাৰ বৰ্তমান আমি এইটো এক্সট্ৰা কৰি পেলাই অল বড়ো এক্স ভলাণ্টিয়াৰ ফ'ৰ্চ অৰ্গেনাইজেশ্যন নামেৰে আমি এতিয়া পূৰ্ণাংগ ৰূপত আমি এতিয়া এইটো কমিটিটো এতিয়া বনাই লৈছোঁ আৰু ইয়াৰ মূল উদ্দেশ্য হ'ল কি আমাৰ যিকোনো প্ৰকাৰে হ'লেও আমি অসমৰ পৰা ফালৰি কাটি যাতে আমাৰ পৃথক বড়ো ৰাজ্য বনাই দিয়ে চেণ্ট্ৰেলে এই উদ্দেশ্যতে আমি এতিয়া ৰাজপথত ওলাই আহিছোঁ মানে যিহেতু বিটিআৰ এটা চুক্তি আছে ইয়াত যদি আপোনালোকে ছেটিছফাইড আমি বিএসি হওক বিটিসি হওক বা বিটিআৰ চুক্তি হওক আমি মোটেই সন্তুষ্ট নহয় আমি মাত্ৰ নহয় সংগঠন মাত্ৰ নহয় আমাৰ বড়ো ৰাইজে পশ্চিম ফালৰ এই সনকোচ নদীৰ পৰা শদিয়ালৈকে আমাৰ ইয়াৰ বড়ো যিমানবিলাক বড়ো মানুহ আছে আমাৰ ইয়াত মানে মোটেই মানে সন্তুষ্ট নহয় যাৰ ফলত আমি এতিয়া এই বুঢ়া বয়সত ৰাজপথত আকৌ ওলাই আহিছোঁ বিটিআৰ চুক্তিয়ে কি বড়ো ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই নেকি নাই পৰা নাই মোটেই পৰা নাই বৰঞ্চ বিটিআৰ চুক্তি হোৱাৰ পিছত আমাৰ বড়ো ৰাইজৰ যি অধিকাৰ আছিলে সেই অধিকাৰবিলাক এতিয়া লাহে লাহে খৰবহি গৈ আছে যাৰ কাৰণে আমি এতিয়া মাত মাতিব লগাত পৰিছোঁ